हेलो फ्रेंड वेलकम टू माय यूट्यूब चैनल मैं एक जगह आपलोके চাইছে আরজেডকে টিউটোরিয়াল আজিৰ এই ভিডিওত আলোচনা কৰিম যে পৰীক্ষাৰ সময়ত আপোনালোকে এই তিনিটা ভুল নকৰিব যদি আপোনালোকে ভুল ক্ৰমত এই তিনিটা ভুল যদি কৰে তেতিয়াহলে আপোনাৰ ক্ষতি হ'ব পাৰে তো সেই কাৰণে পৰীক্ষাৰ সময়ত আপুনি কি তিনিটা ভুল নকৰিব আৰু সেই ভুল তিনিটাৰ পৰা বিৰত থাকিব তাওক আজিৰ এই ভিডিওত আমি সেই ভুল তিনিটাৰ বিষয়ে আলোচনা কৰিম তো আপোনালোকে এই ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিওটো শ্বেয়াৰ কৰিব আৰু এটা কথা এতিয়ালৈকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ নতুন নতুন আপডেট সকলোতকৈ আগত পাবৰ কাৰণে তো ফ্ৰেণ্ড আহক আজিৰ ভিডিওটো আৰম্ভ কৰোঁ এক নম্বৰ পইণ্ট সেই পইণ্টটো হৈছে যে আপুনি এক্সাম হলৰ পৰা বাহিৰ হৈ আহি পেলাই আপোনালোকৰ বন্ধুৰ লগত আলোচনা নকৰিব মানে আপুনি যিখন এক্সাম দি আহিলে সেই এক্সামৰ বিষয়ে আলোচনা নকৰিব জাস্ট আপুনি হাই হেলো কৈ ৰুম লৈ যাব কিয়নো আপুনি যদি আপোনাৰ ফ্ৰেণ্ডৰ লগত যদি আলোচনা কৰে যে তোৰ ভাল হল নে বেয়া হল যদি আপোনাৰ বেয়া হৈছে বা আপোনাৰ ফ্ৰেণ্ডজনৰ ভাল হৈছে তেতিয়া আপোনাৰ মাইন্ডটো চেঞ্জ হৈ যাব বা আপোনাৰ এক্সাম যদি ভাল হৈছে আপোনাৰ ফ্ৰেণ্ডৰ যদি বেয়া হৈছে তেতিয়াহলে আপুনি উত্তেজিত হ'ব আৰু আপুনি মনে মনে ভাবিব যে মোৰ ভাল হৈছে তেউতকৈ কিন্তু হেইটো কৰিলে নেক্সট দিনা যেটো আপোনাৰ এক্সাম আছে সেই এক্সামত লৈ আপুনি সমস্যাত পৰিব পাৰে সেই কাৰণে আপুনি ফ্ৰেণ্ডৰ লগত ডিসকাস নকৰিব আৰু যদি ডিসকাসৰ সময়ত যদি কিবা এটা ভুল হৈ থাকে হেইটো আপুনি নিজে নিজক দোষী থাকিব কিয়নো যে এই সামান্য এটা ভুলৰ কাৰণে মই এক মাৰ্কৰ এনসাৰটো কৰিব নোৱাৰিলো এনেকুৱা হৈ আপোনাৰ নেক্সট পৰীক্ষাত প্ৰবলেম হ'ব পাৰে সেই কাৰণে আপুনি ডিসকাস নকৰি আপুনি ডাইৰেক্ট ৰুম লৈ যাব হাই হেলো কৈ তাৰ পিছত আপোনাৰ দ্বিতীয় পইণ্টটো হৈছে গ্ৰুপ ডিসকাস যে আপুনি পৰীক্ষাৰ আগত যেনিবা আধা ঘণ্টা বা 1 ঘণ্টা আগতে বা পৰীক্ষাৰ আগদিনা আপুনি গ্ৰুপ ডিসকাসত বহিছে ফ্ৰেণ্ডসকলৰ লগত কিন্তু সেই গ্ৰুপ ডিসকাস চলি থকাৰ মাজতে সেই যেটো টপিক লৈ আপোনালোকে আলোচনা কৰি আছে মানে পঢ়া বিষয় লৈ যেটো কালি পৰীক্ষা আছে সেই পৰীক্ষাৰ বিষয়ে যদি আপুনি গ্ৰুপত আলোচনা কৰে তেতিয়া হলে আপোনাৰ ফ্ৰেণ্ডৰ লগত আলোচনা কৰোতে এই আপোনাৰ বেলেগ লাইন লৈ গুছি যায় মানে আপোনাৰ সেই পঢ়া টপিকটো বাদ পৰি অন্য এটা টপিক লৈ গুছি যায় আৰু তেতিয়া আপোনাৰ সময় কেতিয়া পাৰ হৈ গৈ আছে আপুনি নিজেই গমেই নাপাব কিমান সময় সেই গ্ৰুপ ডিসকাশনত আপোনাৰ লস হৈ গল সেই কাৰণে আপুনি গ্ৰুপ ডিসকাস কৰিব নালাগে তো আহক আমি 3 নম্বৰ পইণ্ট আলোচনা কৰো 3 নম্বৰ পইণ্টটো হৈছে যে আপোনাৰ এক্সামৰ সময়ত মোবাইল ইউজ নকৰিব মানে মোবাইল ইউজ কৰিলে বা আপোনাৰ প্ৰবলেম হ'ব পাৰে কিয়নো যে আপুনি আজি এটা এক্সাম দি আহিলে কিন্তু ৰাতিত আপোনাৰ স্যাৰ সকললৈ ফোন কৰিলে যে স্যাৰ এইটো কোৱেশ্চন একচুয়ালি শুদ্ধ আনসাৰটো কি আছিল কিন্তু হেইটো সময়ত তেনেকুৱা কৰিব নালাগে আপোনাৰ স্যাৰ সকলক ফোন কৰিব পাৰে কিন্তু বেলেগ সময়ত কিন্তু পৰীক্ষাৰ সময়ত কেতিয়াও নকৰিব কাৰণ যেতিয়া আপোনাৰ স্যাৰে শুদ্ধ উত্তৰটো দিব আৰু তেতিয়া আপুনি ভাবি চাব যে এইটো মই ভুল কৰি থৈ আহিলো তেতিয়া আপোনাৰ বহু সমস্যা হ'ব পাৰে বা নেক্সট দিনা যেটো এক্সাম আছে এই এক্সামত মন নবহে তেনেকুৱা ধৰণৰ পৰিস্থিতিৰ লক্ষণ হ'ব পাৰে এই কাৰণে পৰীক্ষাৰ সময়ত আপুনি যিমান পাৰে মোবাইলৰ পৰা আঁতৰি থাকিব তো ফ্ৰেণ্ড আজিৰ ভিডিও আছিল ইমানেই যদি ভাল লাগিছে নিশ্চয় শেয়াৰ কৰিব আপোনালোকৰ বন্ধুসকলৰ মাজলৈ আৰু ভিডিওটো কেনেকুৱা পালে নিশ্চয় কমেন্ট বক্সত জনাব তো ফ্ৰেণ্ড আজিলৈ ইমানেই